আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10 2 নম্বৰ চেপ্টাৰ এক্সাৰসাইজ 2.3 2 নম্বৰ প্ৰশ্নকেইটা 2 নম্বৰ প্ৰশ্নটোত কোৱা আছে দ্বিতীয় বহুপদটোক প্ৰথম বহুপদেৰে হৰণ কৰি প্ৰথম বহুপদটোক দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। এক নম্বৰ প্ৰশ্নটো হ'ল t square minus 3 2t to the power 4 plus 3t cube minus 2t square minus 90 minus 12 আমি এটো px ধৰিম আৰু এটো হ'ল আমাৰ gx এতিয়া px তো ভিতৰত লিখিছো আৰু gx তো বাহিৰত এটা এটো হৰণ কৰিম ইয়াতে আছে 2t to the power 4 আৰু ইয়াতে আছে t square এটা ওপৰত আমি 2t square দিলে 2t to the power 4 hobo. Eto plus minus minus 2 3 গুণ 6 6t square. Eto ami biyog korim. Biyog korita minus plus to minus dorim aru minus to plus dorim. Eto cancel out hol. Yate thakil 3t cube plus yate 6 ta plus or pora duta minus koribo lagibo. Yate thakibo 4t square minus 90 minus 12 এটা ইয়াতে নাম্বার দি আছে 3 আৰু প্লাস চিন হ'ব 3 এটা t স্কয়াৰৰ লগত এটা t পূৰণ কৰিলে t কিউব হ'ব এটা 3t আৰু t স্কয়াৰ পূৰণ কৰিলে হ'ব 3t কিউব এটো প্লাস মাইনাস মাইনাস 3 3 গুণ 9 মাইনাস 9t এটো আছে প্লাস আমি ধৰিম মাইনাস আৰু এটো আছে মাইনাসত আমি ধৰিম প্লাসত গতিকে এটো ক্যান্সেল হৈ যাব আৰু এটো ক্যান্সেল হ'ব ইয়াতে থাকিব 4t স্কয়াৰ মাইনাস 12 এতিয়া ইয়াতে নাম্বার দি আছে 4 প্লাস 4 এতিয়া 4t লগত পূৰণ কৰিলে হৈ যাব 4t স্কয়াৰ প্লাস মাইনাস মাইনাস 4 3 গুণ 12 এতিয়া এটো আছে প্লাসত মাইনাস ধৰিম এটো মাইনাস আছে প্লাসত ধৰিম এটো ক্যান্সেল মাইনাস 12 প্লাস 12 ক্যান্সেল হৈ যাব এটা থাকিল 0 এটা আমি হৰণ কৰি যদি হে 0 ওলাই তেতিয়া হে আমাৰ px টোৰ gx এটা উৎপাদক হয় therefore আমি লিখি দিম এটো হল আমাৰ px আৰু এটো হল আমাৰ gx এটাকে gx টো px এর এটা উৎপাদক হয় gx টো px এর এটা উৎপাদক হয় 2 নম্বৰ টু দিয়া আছে x square plus 3x plus 1 এটো হ'ব আমাৰ gx আৰু 3x to the power 4 plus 5x cube minus 7x square plus 2x plus 2 এটো হ'ব আমাৰ px এটা আমি px ক gx এৰে হৰণ কৰি চাম এটা 3x to the power 4 মিলাব লাগে ইয়াতে নাম্বার আছে 3 দিছো এটা x স্কয়াৰৰ লগত কি পূৰণ কৰিলে x to the power 4 হ'ব ইয়াতে দিব লাগিব x স্কয়াৰ এইখিনি আৰু x স্কয়াৰৰ লগত পূৰণ কৰিলে হৈ যাব 3x to the power 4 প্লাস প্লাস হ'ব 3 3 গুণ 9 9x কিউব প্লাস হ'ব 3 গুণ 3 x স্কয়ার এটা হ'ব 3x স্কয়ার এটো ক্যান্সেল ইয়াতে হ'ব মাইনাস 4x কিউব কারণ আমি ইয়াতে প্লাস আছে আমি ধৰিম এটো মাইনাসত ধৰিম মাইনাসৰ 9 টাৰ পৰা 5 টা যোগ কৰিলে কি মান হ'ব মাইনাস 4x কিউব এটো আছে প্লাসত মাইনাসত ধৰিম গতিকে 7 টা x স্কয়ার আৰু মাইনাস 3 টা হৈ যাব মাইনাস 10 টা x স্কয়ার প্লাস 2x প্লাস 2 এটা ইয়াতে আছে মাইনাস ইয়াতে দিম মাইনাস নাম্বার আছে 4 নাম্বার 4 দিছো এতিয়া x স্কয়াৰ লগত কি পূৰণ কৰিলে x কিউব হ'ব x এখানে পূরণ কৰিলে -4x কিউব মাইনাস প্লাস মাইনাস হ'ব 3 4 গুণ 12 x স্কয়ার 12 x স্কয়ার প্লাস মাইনাস মাইনাস 4 into x 4x minus 4x এটা আমি বিয়োগ কৰিম এটা আছে মাইনাস ধৰিম প্লাস এটা আছে মাইনাস ধৰিম প্লাস এটা আছে মাইনাস আমি ধৰিম প্লাস এটা এইখিনি ক্যান্সেল হল
ইয়াতে হ'ব প্লাস 2x² কাৰণ -12টা আছিল আমি প্লাসত ধৰিছো আৰু ইয়াতে হ'ব প্লাস 6x প্লাস 2 ইয়াতে নাম্বাৰ দিয়া আছে 2 প্লাস চিন আছে 2 2 এর লগত 2x² পূরণ কৰি হৈ যাব 2x² 2 3 গুণ 6 2 3 গুণ 6x প্লাস 2 1 গুণ 2 এটা এই গোটেইখিনি ক্যান্সেল হৈ যাব এটা হল 0 এতিয়া আমাৰ ভাগশেষটো 0 লাইছে গতিকে প্ৰথম পদটো দ্বিতীয় পদৰ এটা উৎপাদক হয় দ্বিতীয় পদটো আচ্ছা অৰ্থাৎ আমি লিখিম gx2 px ৰ এটা উৎপাদক হয় এটা উৎপাদক হয় 3 নম্বৰটো এটো হ'ব gx আৰু এটো হ'ব px এতিয়া ইয়াতে px টো দি আছে x to the power 5 minus 4x³ plus 3x² plus 3x plus 1 এতিয়া x to the power 5 মিলাব হলে x² লগত আমি কি পূৰণ কৰিম x² মিলাম এতিয়া x² আৰু x³ হৈ যাব x to the power 5 plus minus minus এইটো হ'ব 3x³ plus plus হ'ব x² into 1 পূৰণ কৰিলে x² হ'ব এতিয়া এটা আমি বিয়োগ কৰিম এটো ক্যান্সেল হৈ যাব এটো আছে মাইনাসত আছে আমি প্লাসত ধৰিম গটিকে -4 টাৰ লগত +4 তিনিটা কৰিলে হৈ যাব -এটা x³ থাকিব এটো ক্যান্সেল হৈ যাব এটা থাকিল 3x + 1 ইয়াতে আছে মাইনাস প্লাস ইয়াতে হ'ব মাইনাস এটা x³ আছে only 1 দিলে মিলি যাব 1 into x³ কৰিলে x³ হ'ব plus minus এইটো minus হৈ যাব plus 1 into 3x হ'ব 3x plus minus হ'ব minus এইটো ক্যান্সেল হ'ব এইটো হ'ব ক্যান্সেল এটা ইয়াতে আছে মাইনাস আমি এইটো প্লাসত ধৰিলে হৈ যাব 1 আৰু 1 2 গতিকে যেহেতু আমাৰ ভাগশেষটো 0 ওলোৱা নাই গতিকে px টো এটা gx ৰ উৎপাদক নহয় ইয়াত gx2 px ৰ এটা উৎপাদক নহয় উৎপাদক নহয়